হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ নাম জয় চক্ৰেটিছৰ ভক্ত মই। ফ্ৰেণ্ডছ, আপোনালোকে বৰ্তমান বেগম জান নামৰ চিৰিয়েলখনৰ বিষয়ে বিভিন্ন ধৰণৰ কথা শুনি আছে আৰু বহুতো হিন্দু লোকে অভিযোগ কৰিছে যে এই চিৰিয়েলখনে আমাৰ হিন্দু ধৰ্মক অপমান কৰিছে আৰু এক সাম্প্ৰদায়িক পৰিৱেশৰ লাহে লাহে সৃষ্টি হৈ আছে এই চিৰিয়েলখনৰ জৰিয়তে। আৰু হিন্দু লোকসকলে এটা অভিযোগ দিছে যে চিৰিয়েলখনত গণেশ মূৰ্তিটোক এনেকৈ দলিয়াই দিয়া হৈছে, কুৰাণক এনেকৈতো কেতিয়াও দলিয়াই দিয়া নেদেখুৱায়। সো এনেকুৱা ধৰণৰ অভিযোগ দিছে, কিন্তু এইটো একেবাৰে ভিত্তিহীন, কিয়নো ষ্টৰি লাইনটো মই চাইছোঁ যে মূৰ্তিটো কোনো ধৰণৰ দলিয়াই দিয়া নাই। এইটো এটা চিটুৱেশ্যনত ছোৱালীজনীৰ হাতৰ পৰা পৰি গৈছিল আৰু গণেশ ভগৱানৰ প্ৰতি সেই ছোৱালীজনীৰ যথেষ্ট ভক্তি দেখুওৱা হৈছে। কিন্তু চিৰিয়েলখনত এটা বস্তু ভুলকৈ দেখুৱাইছে, এটা বেয়া ইম্পেক্ট পৰিব পাৰে চিৰিয়েলখনৰ পৰা, কিয়নো চিৰিয়েলখনত দেখুৱাইছে যে এজনী হিন্দু ধৰ্মৰ ছোৱালী এজন মুছলিম ল'ৰাৰ লগত ভাল পাই বিয়া হয়, পলাই যায়, তাৰপিছত ধুনীয়াকৈ মুছলিম হৈ যায়। সো এই বস্তুটো একচুৱেলি চিৰিয়েলখনত ভাল দেখুওৱা নাই, কাৰণ এই বস্তুটোৰ পৰা সমাজত এটা নিগেটিভ ইম্পেক্ট পৰিব পাৰে, বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত। কাৰণ সেই ছোৱালীজনীক চাই হয়তো আন 10জন ছোৱালীও সেইটো কৰিব, যেন সেই বস্তুটোক এটা আশ্ৰয় দিছে চিৰিয়েলখনৰ পৰিচালকজনে। ঠিক আছে, এণ্টাৰটেইনমেণ্ট দিছে, ঠিক আছে, কিন্তু এণ্টাৰটেইনমেণ্ট দিলেই নহ'ব। আপোনালোকে এখন চিৰিয়েল বনাইছে, এই চিৰিয়েলখনৰ প্ৰভাৱ সমাজত কি পৰিব পাৰে, কিছুমান মানুহৰ আৱেগত যে আঘাতো দিব পাৰে, সেইটো কথাও আপোনালোকে চিন্তা কৰা উচিত। কিয়নো বৰ্তমান অসমত লাভ জেহাদ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বা বাতৰি আপোনালোকে শুনি আছে। গতিকে তেনে সময়ত এনেকুৱা ধৰণৰ এখন চিৰিয়েলে আমাৰ সমাজত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব পাৰে। এজনী মুছলিম ছোৱালী বা এজনী হিন্দু ছোৱালী মুছলিম ল'ৰাৰ লগত বিয়া হোৱাটো সমাজৰ সমস্যা হ'ব নোৱাৰে, কাৰণ প্ৰেমে কোনো ধৰণৰ ধৰ্ম জাতি ভেদাভেদ একো নামানে। আৰু ধৰ্ম জাতিভেদ আমি নিজেই বনাই লৈছোঁ। গতিকে কোনো এজনী ছোৱালী যিকোনো এজন ল'ৰাক ভাল পাবও পাৰে, বিয়া হ'ব পাৰে, সেইটো তাইৰ নিজস্ব অধিকাৰ। কিন্তু ভাল পাই নিজৰ ধৰ্মক সলনি কৰি লোৱা লগালগ বা পৰিয়ালৰ চাপত, এইটো কোনো ধৰণৰ ভাল কথা হ'ব নোৱাৰে। আপোনালোকে বিভিন্ন ধৰণৰ উদাহৰণ দেখা পাই আছে যে যেনেকৈ আপোনাৰ আকবৰ আপোনালোকে য়োদ্ধা আকবৰ ফিল্মখন চাইছে, তাতে যোধাক বিয়া কৰাইছিল আৰু যোধাৰ এজনী কৃষ্ণৰ ভক্ত আছিল আৰু তাই বিচাৰিছিল যে মই তেতিয়াহে বিয়া হ'ম যদি মোৰ কাৰণে কৃষ্ণৰ মন্দিৰ বনোৱা হয় আপোনাৰ ঘৰত। আৰু আকবৰে সেই উইচ পূৰণ কৰিছিল আৰু ধুনীয়াকৈ কৃষ্ণৰ মূৰ্তি বনাইছিল নিজৰ ঘৰত, বাসস্থানত। আৰু ঐশ্বৰ্যা ৰায় অৰ্থাৎ যোধাই ফিল্মখনত সদায় ভক্তিমূলক গীত গাইছিল, কৃষ্ণৰ ভক্তিমূলক গীত গাইছিল আৰু সকলোৱে শুনিছিল। গতিকে তেনেকুৱা ধৰণৰ উদাহৰণ কিছুমান আমাৰ সমাজত আছে। আৰু আমাৰ এজন জনপ্ৰিয় সংগীত শিল্পী দীপেন বৰুৱা ছাৰ, তেখেতৰ পত্নীও মুছলমান আৰু দুয়োজনে নিজৰ নিজৰ ধৰ্ম পালন কৰে। গতিকে এই যি উদাহৰণ, এই যি আমাৰ আদৰ্শ, সমাজৰ আদৰ্শ যে নিজৰ ধৰ্ম নিজৰ লগত, ইয়াত বিয়াৰ লগত কোনো কানেকশ্যনছ নাই। চ' এই আইডিঅ'লজি, এই চিন্তাধাৰাবিলাক আমাৰ ছবি পৰিচালক বা আমাৰ এই চিৰিয়েলৰ পৰিচালকজনে দেখা নাই নেকি? এনেকুৱা ধৰণৰ এটা ষ্টৰি লাইনোতো বনাই কিনে চিৰিয়েলখন বনাব পাৰিলে হয়, তেতিয়া সেই চিৰিয়েলখনৰ পৰা মানুহে এটা মেছেজ পালে হয়, বা কোনোবা ছোৱালী যদি বেলেগ ধৰ্মৰ ল'ৰাক ভালো পাই আছে, তেতিয়া তেওঁলোকে এটা ইনস্পিৰেশ্যন পালে হয় নিজৰ জীৱনটোক নিজে বিচৰা সপোনবোৰ পূৰণ কৰিবলৈ, যে মই মুছলিম ল'ৰাক ভাল পালোঁ কি হ'ল, মোৰ ধৰ্ম মোৰ লগত আছে, যেনেকুৱা যোধাই আকবৰৰ লগত কৰিছিল ময়ো তেনেকুৱা কৰিম, আৰু মোৰ এই বিয়াত কোনো সমাজে মোক বাধা দিব নোৱাৰে। গতিকে তেনেকুৱা ধৰণৰ এটা পজিটিভ ইম্পেক্ট পেলাব পৰা কাম কিছুমান কৰিব লাগে। এনেই যধে মধে কিবা এটা এণ্টাৰটেইনমেণ্ট দিছোঁ আৰু সমাজত যি হৈ আছে সেইটো দেখুৱাই দিছোঁ, সেইটো নহয়। অলপ পৰিচালকে নিজাববীয়াকৈও চিন্তা কৰিব লাগে, ৰাইটাৰে নিজাববীয়াকৈও চিন্তা কৰিব লাগে যে কি বস্তু দেখুৱালে কি ইম্পেক্ট পৰিব পাৰে। গতিকে চিৰিয়েলখন বেন কৰিব লাগে বুলি বিভিন্নজনে বিভিন্ন দাবী কৰি আছে। গতিকে এই ক্ষেত্ৰত মই এইটো কথা নকওঁ যে বেন কৰিব লাগে নালাগে, মোৰ মতেও বেন কৰিবই লাগে, যিহেতু এটা নিগেটিভ ইম্পেক্ট পেলাই আছে হিন্দু সমাজৰ ওপৰত। কিন্তু বিশেষভাৱে মই এইটো ক'ব বিচাৰিছোঁ চিৰিয়েলখনৰ পৰিচালকজনক, যে আপুনি এটা সমাজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিছিল, যে মই কি দেখুৱাইছোঁ, ইয়াৰ পৰা কি ইম্পেক্ট পৰিব পাৰে। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'ত যদি মোৰ বিশেষত্ব দেখা পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।